NRCৰ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে আব্দুল হান্নান নামৰ বিদেশী ঘোষিত লোকজনৰ নাম সোমাইছে NRCত এই অভিযোগেৰে বিধায়ক শিলাদিত্যই ঘটাইছিল বিস্ফোৰণ লগে লগে NRC কৰ্তৃপক্ষই দিছিল স্পষ্টীকৰণ কোন হয় এই আব্দুল হান্নান তেওঁৰ নাম সঁচাকৈ অন্তৰ্ভুক্ত হৈছে নেকি NRCৰ খচৰা তালিকাত সম্প্ৰতি আব্দুল হান্নান নামৰ এজন লোকক লৈ উত্তাল হৈ আছে ৰাজ্য বিজেপিৰ বিধায়ক শিলাদিত্যই সংবাদমেলযোগে বিস্ফোৰণ ঘটাই কৈছিল যে NRCৰ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে উদাহৰণ হিচাপে দাঙি ধৰিছিল আব্দুল হান্নান নামৰ লোকজনৰ কথা বিদেশী ঘোষিত আব্দুল হান্নানৰ নাম NRCত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি NRCৰ সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰিছিল বিধায়ক শিলাদিত্যই বিধায়কগৰাকীৰ অভিযোগৰ পাছত আব্দুল হান্নান নামৰ লোকজনৰ নাম NRCত সোমোৱা নাই বুলি স্পষ্টীকৰণ দিছিল NRC কৰ্তৃপক্ষই অভিযোগ প্ৰতি অভিযোগৰ মাজত উত্তাল হৈ পৰিছিল ৰাজ্যৰ ৰাজনীতি এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ আসাম টক্সে বিচাৰি উলিয়াইছিল আব্দুল হান্নানৰ বাসগৃহ আমাৰ সাংবাদিকে কথা পাতিছিল আব্দুল হান্নানৰ পৰিয়ালৰ লগতে তেওঁৰ গাঁৱৰ অন্যান্য বাসিন্দাৰ হতে কিন্তু গাঁওবাসী বা পৰিয়ালে আমাক দেখুওৱা তথ্য মতে আব্দুল হান্নানৰ নাম অন্তৰ্ভুক্ত হোৱা নাই NRCৰ খচৰাত অৱশ্যে নাম সোমাইছে পৰিয়ালৰ আন সদস্যৰ দুবছৰ পূৰ্বে আব্দুল হান্নান নামৰ লোকজনক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল ইপিনে পৰিয়াল তথা গাঁওবাসীৰ মতে আব্দুল হান্নান বিদেশী নহয় আব্দুল হান্নানৰ পিতৃ নিমাৰ আলীৰ নাম আছে 1956 আৰু 1960 চনৰ ভোটাৰ তালিকাত 1966 আৰু 1971 চনতো নাম সন্নিবিষ্ট হৈ আছে নিমাৰ আলীৰ আব্দুল হান্নানৰ খুৰাকে 1961 চনতে ভাৰত চৰকাৰক কৰ দিয়াৰ তথ্য আছে সমগ্ৰ পৰিয়ালটো এতিয়া আতংকিত হৈ পৰিছে এই ঘটনাক কেন্দ্ৰ কৰি NRCৰ বিষয়ববীয়াসকলে বাৰম্বাৰ বিচাৰি আছে এই তথ্যসমূহ ফলত আতংকত দিন কৰাইছে পৰিয়ালটোৰ সদস্যসকলে আব্দুল হান্নান সাহেবৰ ঘৰত আমি উপস্থিত হৈছোঁ যিজন মানুহ ইতিমধ্যে 2 বছৰৰ পৰা ডিটেনশ্যন কেম্পত ইতিমধ্যে আছে আৰু ইতিমধ্যে যেটো মানে বিতৰ্ক চলি আছে তেখেতক লৈ পেলাই যেটো ৰাজনীতি চলি আছে যেটো ষড়যন্ত্ৰ তেওঁৰ ওপৰত চলি আছে সেই বিষয়ে আমি আজি ইয়াত আহি উপস্থিত হৈ তেওঁৰ গোটেইখিনি নথিপত্ৰ আমি চালো তেওঁৰ 1956 60 আৰু 1971ত গোটেইখিনি স্পষ্টভাৱে দেউতাকৰ নাম আছে আমি গোটেইখিনি নথিত তেওঁৰ নামখিনি আমি পাইছো কিন্তু অতি পৰিতাপৰ বিষয় ইতিমধ্যে শিলাদত্তদেৱে যিখিনি প্ৰেছমেট কৰি পেলাই যিখিনি বিবৃতি দিলে যিখিনি NRC প্ৰক্ৰিয়াটো বিভ্ৰান্ত কৰিবৰ কাৰণে NRC প্ৰক্ৰিয়াটো বাধা বিঘিনি কৰিবৰ কাৰণে আব্দুল হান্নান সাহেবৰ নামটো যেটো নামত যেটো ক'লে যেন তেওঁৰ NRC ড্ৰাফটত নাম আহিছে আমাৰ হাতত আছে ইয়াত কোনো ধৰণৰ তেওঁৰ নাম ইয়াত অহা নাই তেওঁৰ নাম অহা নাই তো কিন্তু স্পষ্টভাৱে কৈছে যেন তেওঁৰ নামটো NRC ড্ৰাফটখনত আহিছে কিন্তু আমাৰ কথাটো হ'ল আমি ৰিকুৱেষ্ট এইটো অনুৰোধ আমি জনাব বিচাৰিছো যে তেওঁৰ ওপৰত আজি যেটো বাংলাদেশী নাম দিয়া হৈছে জাপি দিয়া হৈছে দুখ দিয়া হৈছে কিন্তু এইজন প্ৰকৃত বাংলাদেশী নহয় এই প্ৰকৃত ভাৰতীয় লোক আৰু এই বিষয়টো আমি অনুৰোধ জনাইছো তদন্ত কৰি পেলাই এই বিষয়টোৰ ওপৰত তদন্ত কৰিব লাগে গাঁওবাসীয়ে বিধায়ক শিলাদিত্যক আহ্বান জনাইছে গৃহ জিলাৰ মানুহ হিচাপে এবাৰ ঘৰখনলৈ আহিবলৈ সমগ্ৰ নথিপত্ৰ চাই সংবাদমেল দিবলৈ আহ্বান জনাইছে ৰাইজে সমগ্ৰ বিষয়ৰ ওপৰত অসম চৰকাৰকো তদন্ত কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যসকলৰ লগতে গাঁওখনৰ ৰাইজে এই ক্ষেত্ৰত যেটো তেওঁ ৰাজনীতি লাভালাভৰ কাৰণে যেটো আমাৰ সাধাৰণ মানুহৰ ওপৰত যেটো নিৰ্যাতন চলাব বিচাৰিছে এই NRC প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁ বিচাৰিছে গতিকে তেওঁ বন্ধ কৰিব লাগে আৰু ইয়াত ফিল্ডত আহি পেলাই এইটো ইনকুৱাৰী কৰি পেলাই যিকোনো কথা ক'ব লাগে আৰু এতিয়া এই ফেমিলিৰ যিখিনি মানুহ আছে আতংকিত হৈ পৰিছে এই ফেমিলি মানুহখিনি গোটেইখিনি মানুহ বাদ পৰিব কিন্তু এই সকল মানুহ প্ৰকৃত ভাৰতীয় মানুহ দবকাৰ পৰা বাবুল তালুকদাৰ আসাম টক্স